চাই শিকি বুজি ভাল পোৱা আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। নমস্কাৰ, মই ধনজিত নাথ আৰু মোৰ লগত আছে ৰাকেশ বেজবৰুৱা। আজিৰ এই ভিডিঅ'টো হৈছে অসম বুৰঞ্জীৰ বিকল্পধৰ্মী প্ৰশ্নোত্তৰৰ পঞ্চম খণ্ড। ইয়াৰে আগৰ খণ্ডবোৰৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব। তো অকণো পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1, কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপথত উঠিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে শুক্লেনমুং, অপশ্যন বি। কুৱেশ্যন নম্বৰ 2, কোন আহোম স্বৰ্গদেউক খুৰা ৰজা নামেৰে জনা যায়? ইয়াৰ উত্তৰ হৈছে চুকাম্ফা, অপশ্যন এ। কুৱেশ্যন নম্বৰ 3, আহোম প্ৰথামতে হোৱা বিবাহক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, চকলং। কুৱেশ্যন নম্বৰ 4, ল'ৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চুলিকফা। কুৱেশ্যন নম্বৰ 5, ভগনীয়া ৰজা নামেৰে কোনজন আহোম স্বৰ্গদেউক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 6, বামুণীকৈৰ নামেৰে কোনজন আহোম স্বৰ্গদেউক জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চুডাংফা। কুৱেশ্যন নম্বৰ 7, ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 8, শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱসিংহৰ পত্নী ৰাণী অম্বিকা, অপশ্যন বি। কুৱেশ্যন নম্বৰ 9, চকৰি ফিটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, নুমলী বৰগোহাঁই। কুৱেশ্যন নম্বৰ 10, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুহুংমুং, অপশ্যন এ। কুৱেশ্যন নম্বৰ 11, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 12, স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী কোন আছিল? তো ইয়াতে চিৰিয়েলি দিয়াই আছে প্ৰশ্নকেইটা। ফুলেশ্বৰী কুঁৱৰী আছিল প্ৰথমা পত্নী, অম্বিকা দেৱী আছিল দ্বিতীয় পত্নী আৰু তৃতীয় পত্নী আছিল সৰ্বেশ্বৰী। গতিকে দ্বিতীয় পত্নী এনচাৰ বি, অম্বিকা দেৱী। 13, কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভগদত্ত। 14, কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, নৰকাসুৰ। কুৱেশ্যন নম্বৰ 15, কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, পুৰন্দৰ সিংহ। 16, চুটানফা নামেৰে কোনজন আহোম স্বৰ্গদেউক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, শিৱসিংহ। নৰিয়া ৰজা নামেৰে কোনজন আহোম স্বৰ্গদেউক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, চুটিনফা। 18, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰূপসিং সুবেদাৰ। কুৱেশ্যন নম্বৰ 19, নিধানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, চিলেটত। তো এতিয়া আহিছোঁ আজিৰ প্ৰশ্নোত্তৰ শিতানৰ শেষৰটি প্ৰশ্নৰ মাজলৈ। কোন স্বৰ্গদেউৰ দিনত আহোমৰ ৰাজধানী ৰংপুৰত স্থাপন কৰা হৈছিল? ইয়াতে অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, শিৱসিংহ, গদাধৰ সিংহ, প্ৰতাপ সিংহ। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিলৈ ইমানে। আজিৰ ভিডিঅ'ৰ তথ্যখিনিৰ PDF লিংক কমেণ্ট বক্সত পিন কৰা আছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব। যদিহে আজিৰ ভিডিঅ'টি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু অসম বুৰঞ্জী বিষয়ক পৰৱৰ্তী ভিডিঅ'বিলাক যথাসময়ত পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি দবাই অলত ছেট কৰি ল'ব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় অসম, ধন্যবাদ।